जब गुस्सा आए ना उसको अपना थ्रोट ऑफर कर देना चाहिए, राइट। ये शहर हमें जितना देता है बदले में कहीं ज़्यादा हमसे ले लेता है। তো আজি আমি কথা পাতিম, তো আপোনালোকে সকলোৱে গম পাইছে ভিডিঅ'টোৰ থাম্বনেইলটো চাই পেলাই। তো আজি আমি কথা পাতিম, মানে কথা ক'ম ইৰফান খানৰ। তেওঁ এজন মানে কি এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তিয়ে মানে কি চকুৰে এক্টিং কৰি মানুহক মানে কি সন্মুখত থকা মানুহ এজনক মানে কি মোহিত কৰিব পাৰিছিল। তেওঁ চকুত চাই ক'ব পাৰিছিল যে মানুহজনে মানে কি এই ইৰফান খানে এইটো এক্টিং কৰিছে বা এইটো এক্টিং কৰিব। তো তেওঁৰ এক্টিঙৰ কথাই বেলেগ। তেওঁ এজন ৰিয়েল লাইফ বা ৰিয়েল এক্টৰ আছিল, যিজনে মানে কি একো মানে বেছি এক্টিং কৰিব মানে কি নগৈছিল বা বেছি মানে কমো এক্টিং নকৰিছিল। যিখিনি এক্টিং এটা ষ্টৰীত লাগে বা যিখিনি এক্টিং এটা চিনত লাগে সেইখিনি কৰি তেওঁৰ দৰ্শক বা তেওঁৰ ফেনবোৰক মানে কি মোহিত কৰিছিল। জন্ম ঠাইখিনি হৈছিল জয়পুৰত। তো তেওঁ তাৰ পৰা মানে কি বহুত মানে কি কষ্ট কৰি এজন ভাল এক্টৰ বা এজন মানে কি এনেকুৱা এক্টৰ মানে যিজনে সকলো মানুহৰ মানে কি সেইজন মানুহ হয়তো আমেৰিকা মানে কি হলিউডৰো হ'ব পাৰে বা বলিউডৰো হ'ব পাৰে বা অন্য ইণ্ডাষ্ট্ৰি বা অন্য ফিল্ম ইণ্ডাষ্ট্ৰিৰো হ'ব পাৰে। তেওঁৰ সেই মানুহজনক তেওঁ মোহিত কৰিছিল। তেওঁ প্ৰথম মানে কি সৰু ৰোল কৰিছিল, যিবোৰ ৰোলৰ দ্বাৰা তেওঁ মানে কি লাহে লাহে উঠি এখন এনেকুৱা চিনেমা কৰিছিল, যিখন চিনেমাই তেওঁক মানে কি এজন ভাল এক্টৰ হোৱা এটা মানে চিন দিছিল বা চাপ দিছিল। তাৰ কেইখনমান চিনেমা হৈছে যেনেকুৱা লাইফ ইন এ মেট্ৰ', যিখন মানে কি ৰিয়েল লাইফ মানে কি মেট্ৰ' লাইফটোত কেনেকৈ মানে মানুহবোৰে সংস্থাপন কৰে বা মেট্ৰ' লাইফত মানুহবোৰে কেনেকৈ থাকে বা চাল চলন কেনেকুৱা কৰে, সেই তেনেকুৱা এটা ছাবজেক্টৰ ওপৰত চিনেমাখন কৰিছিল। তো তেওঁ সেইখন চিনেমাত এনেকুৱা এটা এক্টিং কৰিছিল মানে যিটো এক্টিঙত তেওঁ মানে কি সকলোকে মোহিত কৰিছিল। আৰু এখন চিনেমা আছিল, মানে এখন নহয় তেওঁ বহুখন চিনেমা আছে, মই কেইখনমান তাৰ মানে কি বাছি নাম কেইটামান কৈছোঁ। যেনে পিকুখনত এখন মানে তেওঁৰ যিটো ছাইড ৰোল আছে, ছাইড ৰোলটোৱে মানে কি এজ এ মেইন ৰোল পাৰ্ট কৰিছিল সেইখন চিনেমাত। মানে কি মেইন ষ্টৰিটো আছিল কি এজন মানে কি দেউতাক আৰু এজন ছোৱালীৰ মাজৰ সম্পৰ্কটো দেখুৱাইছিল। কিন্তু তাত তেওঁ ইৰফান খানে যিটো মানে কি এক্টিং কৰিছিল, সেইটো এক্টিং মানে কি ক'বলগীয়া আৰু চাবলগীয়া আছিল। আৰু লগতে আহিছিল আমাৰ হিন্দী মিডিয়াম, যিখন চিনেমা আমি সকলোৱে মানে কি লাইক কৰিছিলোঁ, মানে কি বহুত ভাল পাইছিলোঁ হা। মানে সেইখন চিনেমাত যিটো মানে কি এটা মিডিল লাইফৰ মানুহ এজনে কেনেকৈ এজন মানে কি নিজৰ মানে কি ল'ৰা ছোৱালীক, মিডিল লাইফ বুলি নহয় মানে কি প্ৰত্যেকটো কেটেগৰীৰ মানে কি মানুহসকলে নিজৰ ল'ৰা ছোৱালীক মানে কি ভাল স্কুল বা ভাল এটা মানে কি সমাজৰ মাজত চলাবলৈ বা পঢ়িবলৈ ইচ্ছা কৰে। তো সেইখন চিনেমাত ইৰফান খানে মানে কি প্ৰথমটো তেওঁ বহুত মানে কি এটা ভাল বিজনেছমেনৰ মানে কি ৰোল কৰিছিল। তাৰপিছত তেওঁ নিজৰ ছোৱালীটোক ভাল স্কুলত এডমিশ্যন দিয়াৰ বাবে তেওঁ নিজে মানে কি তললৈ আহিছিল, তললৈ মানে কি ধনী মানুহৰ পৰা এজন দুখীয়া মানুহলৈ নিজকে কনভাৰ্ট কৰিছিল। তো তাত তেওঁ এজন ভাল এক্টৰ মানে কি ভাল এজ এ পেৰেণ্টছৰ চাপ এৰিছিল। আৰু লাষ্ট যিখন চিনেমা তেওঁৰ আংগ্ৰেজী মিডিয়াম বুলি, সেইখন চিনেমা মই মানে কি বহুবাৰ চাইছোঁ। তাত মানে কি তেওঁ মানে ইমান ধুনীয়া এক্টিং কৰিছে, মানে ক'বলগীয়া লাষ্ট ফিল্ম বুলি মানে কি আমিতো গমেই পোৱা নাছিলোঁ বুলি এইখন লাষ্ট ফিল্ম। তো আৰু এনেকুৱা বহুত মানে কি ফিল্ম কৰিলে হয়, সেইটো তেওঁৰ বেড লাকে ক'ব পাৰি বা আমাৰে বেড লাক, মানে কি তেওঁৰ এইবোৰ চিনেমা চাব নোৱাৰিলোঁ আৰু তেওঁ কৰিব নোৱাৰিলে। তো আজি বুলি নকওঁ, কালি তেওঁৰ মৃত্যু হৈছে। মানে কি সেই ধীৰুভাই আম্বানী এখন হস্পিটেলত তেওঁৰ মৃত্যু হৈছিল। সম্পূৰ্ণ নামটো হস্পিটেলখনৰ নাম আছিল ককিলাবেন ধীৰুভাই আম্বানী হস্পিটেল। তেওঁৰ মৃত্যু হৈছে 29 এপ্ৰিল 2020 চনত। তেওঁ সেই দিনটো বহুত বেয়া, মানে কি বহুত দুখৰ দিন বুলি ক'ব পাৰি। মানে কি কৰোণাটো ইফালে চলি আছে, লগতে এই দুখ খবৰটো আমি আজি মানে কি সেইদিনা শুনিবলৈ পাইছোঁ। তো এইবোৰ দুখ খবৰৰ মাজতে আমি এনেকৈ নিজৰ জীৱনটোত মানে কি আছোঁ আৰু। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। এইখিনি মানে কি তেওঁৰ ওপৰতে আমি বনালোঁ এটা সৰু ভিডিঅ', এটা মিনি ভিডিঅ', যিটোৰ দ্বাৰা আমি তাৰমানে কি ইৰফানক মানে কি শ্ৰদ্ধাঞ্জলি জনালোঁ। তো আপোনালোকেও মানে কি আমিও ভাবিছোঁ আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব এই ভিডিঅ'টো চাই, আৰু এই ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহিলোঁ আজি, তো এইখিনি হয়।